মই আৰু সেইখন ঘৰলৈ উভতি নাহো দিয়া মণিমালা। মই নোৱাৰো সেইখন ঘৰত থাকিব। সেইখন ঘৰ মোৰ নিজৰ ঘৰ বুলি ভাবি বহি থাকিব নোৱাৰো মই। পুত্ৰ পৰিবাৰ হবহি অসাৰ। এনেকুৱা লাগিছে যেন ঘৰটো এফালৰ পৰা ভাগি ভাগি গৈ আছে আৰু তাৰ ভগা টুকুৰাবোৰ আহি মোৰ গায়ে মোৰে পৰিছে। ক্ষত বিক্ষত হৈ গৈছে মোৰ সৰ্বশৰীৰ। ইমান কষ্ট, ইমান যাতনা সহ্য কৰাৰ ক্ষমতা মোৰ নাই মণিমালা। মই নোৱাৰো।